people माने बे मोनसे बेकयार्ड फार्मिंग खामोन आरोखि बर'फोरनि जों बेकयार्ड फार्मिं होननानै बुंनाय लोगो लोगो बयबो बुजिजोबखायो जे माने न'आव जों अमा फियो नाथाय बेखौ माबा मोनसे बिपद जाब्ला फाननानै थेखा सुंनायनि थाखायल' बेबायदिमोन समाजाव बेकार समस्या बांबाय बेकार समस्यानि समाधान खालामनायनि मोनसे जोंनि बे प्लान पलिसि जे प्लानखौ जों लादों जे गासिबो युथफ्रानो बेकार समस्याखौ समाधान खालामोबा स्किल डेभेलपमेन्ट अर्थात आखाइनि हाबा मावनांगौ आखाइनि हाबा हिसाबै जों एग्रिकालचार सेक्टर होनना बुङोब्ला जोंहा बे अमा फिनाया मोनसे एग्रिकालचार बे एग्रिकालचाराव जोङो बयबो युथफ्रानो जुदि ज' जानानै जुदि जोङो गावनि सायावनो साननानै जुदि जों जिबन सोलियोबा निश्चय जोंनि युथ समस्या समाधान जागोनखौ आं रोखा नुहुरदों होननानै बुङोब्ला दिनै मानै माथाम अमा फिनानै जोंनि जिबनखौ सोलिनाय जोंहा बहुत उदाहरन दङ जेरै शिक्षित गथ'फ्रा साख्रि बाख्रि नागिरनानै बहुत टाइमखौनो नस्थ' खालामगासिनो दङ बे टाइमखौ नस्थ' खालामालासिनो गावनि अमा फिनाय बिजनेसखौ जुदि आरम्भ खालामोबा आं सानो निश्चय जोंनि हारिया आरो जोंनि बड'लेण्ड ओनसोला डेभेलप जालांगोन दा सेन्ट्रेल बडि हिसाबै आमी কৰিছোঁ 51 জনীয়া 51 জনীয়া আমি এটা ফুল পেজৰ কমিটি কৰিছোঁ লগতে আমি প্ৰত্যেকটা জিলাৰ পৰা আমি 4জনকৈ আমি লোৱা হৈছে চেন্ট্ৰেল কমিটিত লগতে ডিস্ট্ৰিক্টৰ কাৰণে আমি 2জনকৈ বৰ্তমান সেক্ৰেটাৰী প্ৰেচিডেণ্টৰ কাৰণে আমি অলৰেডি নাম আমি লৈছোঁ উইথিন 1 মানৰ ভিতৰতে আমি প্ৰত্যেকটা জিলাত আমি ফুল পেজৰ কমিটি বনোৱাৰ কাৰণে অলৰেডি আমি প্ৰস্তাৱ লৈছোঁ আৰু এইটো আমি সাকসেসফুল কৰিম এই বডি পৰমিশন মিটিঙত আমাৰ শোণিতপুৰ জিলাৰ পৰা আহিছে ৱেষ্ট বেংগলৰ পৰা আহিছে কোকৰাঝাৰ চিৰাং উদালগুৰি আৰু বাক্সা ৰঙিয়াৰ পৰাও আহিছে আমাৰ তো খুব এটা মানে যেটো মই ভবা নাছিলোঁ এটা নভবা মোৰ মানে চিন্তাধাৰাটো আজি মই খুব উৎফুল্লিত আৰু খুব ভাল পাইছোঁ এনেহেন যে আমাৰ মাজত গাহৰি পালাৰ কাৰণে এটা ইচ্ছুক আৰু গোটেইখিনি এটা মানে শিক্ষিত ল'ৰা ছোৱালীবিলাকে ওলাই আহিছে মই গৌৰৱ কৰিছোঁ যে মই লিডিঙত সেই যদি সংগঠনটো যদি ভালকৈ যদি মই বজাই ৰাখিব পাৰোঁ নিশ্চয় বডোলেণ্ড অঞ্চলত বা বডোলেণ্ড এৰিয়াটো মই গাহৰিৰ এটা হাব বনোৱাৰ পৰিকল্পনা ৰাখিছোঁ সোর্সেস আছে কিন্তু কোনো তাক দেখুৱাবৰ কাৰণে আমাৰ এজন লিডাৰ মানে মই পোৱা নাছিলোঁ আজি ৰাহুল নাই যে যিটো পদক্ষেপ ল'লে মই ভাবিছোঁ যে আমি বহুত আগবাঢ়ি গৈছোঁ আৰু আমি এই পিক অল বড়োলেণ্ড পিক ফাৰ্মাৰ এছ'চিয়েশ্যনৰ দ্বাৰা আমি এটা ইকনমি ৰিভলিউশ্যন আনিব পাৰিম কাৰণ আমি পিক ফাৰ্মিং আচলতে আমাৰ অলৰেডি মানে ট্ৰেডিশ্যনেলি সকলোৱে তাত আছে জানে আৰু এতিয়া আমি অকণমান তাত চাইণ্টিফিক প্ৰচেছ এড কৰি পেলাই তাক যিটো কমাৰ্চিয়েলাইজেশ্যন কৰি পেলাই আমি যেনেধৰণে আমাৰ লাইভলিহুডটো ইম্প্ৰুভ কৰিব পাৰিম এটা বহুত ডাঙৰ ষ্টেপ আৰু এইটো ইয়াক আৰু ৱৰ্ড দি ক'ব নোৱাৰি যে কিমান ডাঙৰ এটা কাম হৈ গ'ল আজি আমাৰ অকল ভেটেনেৰি বুলি নহয় আচলতে আমাৰ হেল্থ ডিপাৰ্টমেণ্টটো মানুহৰ আৰু ভেটেনেৰি লৈ ইনফ্ৰাষ্ট্ৰাকচাৰ আমাৰ যেনেধৰণে আগবাঢ়িব লাগিছে সেইটো আগবঢ়া নাই চৰকাৰে যথেষ্ট কৰিছে কিন্তু মেন পাৱাৰ অভাৱ ইনফ্ৰাষ্ট্ৰাকচাৰ অভাৱ কিন্তু আমি অকল ভেটেনেৰি ডক্টৰ লৈ থাকিলেই নহ'ব আমাৰ ফাৰ্মাৰবিলাক যেতিয়া ট্ৰেইনিং ল'ব আৰু ট্ৰেইনিং লোৱাৰ কাৰণে আচলতে আমাৰ ফাৰ্মাৰ হওক নাবাৰ্ড হওক বাকী এছ'চিয়েশ্যন আমাক অৰ্গেনাইজেশ্যনবিলাকৰ যিটো হেল্প এক্সিষ্টিং এইবিলাক আছে এই দ্বাৰাই আমি এই ডেফিচিয়েঞ্চি পূৰাব লাগিব স্কিলৰ ক্ষেত্ৰত কি ক'ব ছাৰ এই যে পিক ফাৰ্মাৰ ক্ষেত্ৰত স্কিলটো লাগিবই আমি আমাৰ যিটো এছ'চিয়েশ্যন হৈছে অলৰেডি আমাৰ কিছু অসমত এতিয়া বিজয়নগৰত আছে তেজপুৰত আছে বাইহাটাত আছে আমাৰ এইটো কোকৰাঝাৰত আছে অলৰেডি আমাৰ বহুত প্ৰগ্ৰেছিভ ফাৰ্মাৰ তেওঁলোকে ট্ৰেইনিং লৈ আহিছে গতিকে আমাৰ যিবিলাকে নতুন ফাৰ্মাৰ তেওঁলোকে আৰম্ভ কৰিব আমি তেওঁলোকক তাত ট্ৰেইনিং দিম আৰু ইমান ষ্টেট আমাৰ অসমৰ বাহিৰেও বেলেগ ষ্টেটৰ অলৰেডি এনেকুৱা ধৰণৰ ট্ৰেইনিং দিয়া ফাৰ্ম আছে তেওঁলোকে প্ৰতি ফাৰ্মত আচলতে ট্ৰেইনিং দিয়ে বঢ়াবৰ কাৰণে গতিকে তাত আমি পঠাব পাৰিম আৰু মই ভাবোঁ যে স্কিলটো ট্ৰেইনিংটো একেবাৰে প্ৰব্লেম নহয় কাৰণ আমাৰ সকলোৱে জানে অলপ খালি তাক ৰিফাইন কৰিলে সকলোৱে ট্ৰেইনিং ল'ব পাৰিব ছাৰ এটা কথা আমাৰ মনোজ বসুমতাৰী যি তেজপুৰত যে এতিয়া পিক ফাৰ্মিং কৰি আছে সেই এজন বেংকৰ চাকৰি কৰি আছে কিন্তু চাকৰি এৰি পেলাই এতিয়া পিকাৰ ফাৰ্মিঙত খুব ব্যস্ততা হৈ আছে এই ক্ষেত্ৰত কি ক'ব তেওঁকতো মই প্ৰথমতে আন্তৰিক শুভেচ্ছা আৰু শ্ৰদ্ধা যাচিছোঁ কাৰণ ময়ো ৰেলত 12 বছৰ চাকৰি কৰি বাদ দি আহিছিলোঁ কাৰণ আমাৰ তেওঁ যিটো বাদ দিলে তেওঁ চাকৰি কৰি যিমান পইচা পাইছিলে যিমান মানুহক সংস্থাপন দিছিলে এতিয়া পিক ফাৰ্মটো কৰি তেওঁ ইকনমিকভাৱেতো ডেভেলপ হ'ব গোটেই অঞ্চলটো তেওঁ ডেভেলপ কৰিব পাৰিব আৰু চবতকৈ ইম্পৰ্টেণ্ট কথা যে তেওঁ এটা মডেল হ'ব আমাৰ যিবিলাক আনএমপ্লয়ড ইউথ আছে তেওঁলোকে এইটো দেখা পায় তেওঁলোকে আগবাঢ়ি যাব আমাৰ সমাজৰ বহুত সমস্যাৰ সমাধান হ'ব থেংক ইউ